এবাৰ হাবি এখনত এটা শগুনৰ পৰিয়াল আছিল। শগুনৰ পৰিয়ালটোত মানে বহুত শগুন আছিল, তাত শগুনৰ পৰিয়াল এটাও আছিল। সেই শগুনৰ পৰিয়ালটোৰ এটা শগুনৰ পোৱালীয়ে এদিন তাৰ দেউতাকক ক'লে, দেউতা, সদায় এই জীৱ জন্তুৰ যিমান মাংস আছে এইবোৰ খাই খাই আমনি লাগিছে, আজি এবাৰ মানুহৰ মাংস খাব পাৰিম নেকি? মোৰ মানুহৰ মাংস খাব মন গৈছে। তেতিয়া দেউতাকে ভাবিলে, ঠিক আছে, মই মানুহৰ মাংস আনি দিম। তাৰপিছত দেউতাক উৰা মাৰিল মানুহৰ মাংস আনিবলৈ। বহুত বিচাৰ খোচাৰ কৰিলে, চাৰিওফালে ঘূৰিলে, বহুত বিচাৰ খোচাৰ কৰি পেলাই মানুহৰ মাংস নাপালে। যেতিয়া মানুহৰ মাংস নাপালে, তেওঁ কি কৰিলে, এটা মৰা গাহৰি দেখা পাই সেই মৰা গাহৰিটো আনি পেলাই পুতেকক দিলে। তেতিয়া পুতেকে ক'লে, দেউতা, এয়াতো মৰা গাহৰিয়ে, এয়াতো মানুহৰ মাংস নহয়, মই এয়া নাখাওঁ, মোক মানুহৰ মাংসই লাগিব। পুতেকে আকৌ গ'ল, দেউতাকৰো উপায় নাই। তেতিয়া দেউতাকে কি কৰিলে, আকৌ উৰা মাৰিলে। আকৌ উৰা মাৰি আহি এইবাৰ আকৌ বিচাৰিলে, ক'ৰবাত পায়েই কিজানি, কিন্তু নাই, এইবাৰো নাপালে। এইবাৰ দেউতাকে কি কৰিলে, সেই এৰিয়াটোত এটা মৰা গৰু মাংস পালে, মৰা গৰু পালে। তাৰপিছত মৰা গৰুৰ মাংসখিনি উঠাই লৈ গ'ল, লৈ যাই পেলাই পুতেকক দিলে। দিয়াৰ পিছত পুতেকে এইবাৰ ক'লে, দেউতা, এয়াতো মৰা গৰুৰ মাংস, মইতো গৰুৰ মাংস নাখাওঁ, মই মানুহৰ মাংসহে খাব খুজিছোঁ। তেতিয়া দেউতাকে ভাবিলে, কি কৰা যায় এতিয়া, মোৰ ল'ৰাওতো বুদ্ধিমান বহুত, মই কিবা আনিলেও ধৰা পৰি যায়, আৰু মই এতিয়া মানুহৰ মাংসও বিচাৰি নাপাওঁ। তেতিয়া দেউতাকে কি কৰিলে, আকৌ উৰা মাৰি গ'ল। উৰা মাৰি গৈ এই যে গাহৰিৰ মাংস আৰু গৰুৰ মাংস আনি পেলাই পুতেকক দিছিল, সেইখিনি লৈ গ'ল অলপ লগত। লৈ যাই পেলাই তাৰে ওচৰতে এটা মন্দিৰৰ বাকৰিত পেলাই থৈ আহিল গৰুৰ মাংস, এটা মছজিদৰ বাকৰিত পেলাই থৈ আহিল গাহৰিৰ মাংস। আৰু অলপ সময় পিছতে তেওঁ দেখা পালে যে চাৰিওফালে, একদম চাৰিওফালে মানুহৰ মৃতদেহ পৰি আছে, একদম চাৰিওফালে। তাৰপিছত তেওঁ লৈ আহিল মানুহৰ মাংস লৈ আহিল। মানুহৰ মাংস লৈ আহি পেলাই তেওঁৰ ল'ৰাক দিলে। তেতিয়া ল'ৰাই বৰ তৃপ্তিৰে খালে। খাই পেলাই ল'ৰাই সুধিলে, মানে সেই শগুনৰ পোৱালিটোৱে দেউতাকক সুধিলে, দেউতা, তুমি ক'ত পালা? তেতিয়াৰ পৰাতো পোৱা নাছিলা। তেতিয়া দেউতাকে ক'লে, এই পৃথিৱীত ভগৱানে অনলি এটা প্ৰজাতি সৃষ্টি কৰিছে যাৰ ধৰ্ম আছে, আৰু সিহঁতৰ মগজুবোৰ বেছিভাগৰে ইমানেই দুৰ্বল যে যদি ধৰ্মৰ নামত কিবা অলপো কৈ দিয়া যায়, তেতিয়াহ'লে হিতাহিত জ্ঞান হেৰুৱাই এটাই দুটাক মাৰামাৰি কৰা আৰম্ভ কৰি দিয়ে। আৰু মই তাৰে সুযোগ লৈ পেলাই মই এই মাংস লৈ আহিলোঁ। এতিয়া কাহিনীটোৰ সাৰমৰ্মখিনি বুজি পালেনে? আমাৰ মানুহৰ বৰ্তমান লজিক নামৰ বস্তুটো একদমেই নোহোৱা হৈ গৈছে। কিবা এটা কোনোবাই আহি কৈ দিলে, ক'ৰবাত ছ'চিয়েল মিডিয়াত দেখিলে, লগে লগে একদম উত্ৰাৱল হৈ পেলাই চাৰিওফালে মাৰা কাটাত লাগি যায়। অলপমান এই কাহিনীটোৰ পৰা শিকিবচোন। আমাৰ মাজতো এনেকুৱা শগুনৰূপী কিছুমান, এই যে দেউতা শগুনটো আছিল, সেনেকুৱা শগুনৰূপী কিছুমান মানুহ আছে। সেই শগুনৰূপী কিছুমান মানুহ আৰু এচাম লোকে, সেই শগুনৰূপী এচাম লোকে আমাৰ মাজত এনেকুৱা সৰু সুৰা কিছুমান লগাই দি পেলাই চব গোটেই চাৰিওফালে এটা বহুত বেয়া পৰিৱেশৰ সৃষ্টি কৰে, বহুত দুখ লগা পৰিৱেশৰ সৃষ্টি কৰে, মাৰামাৰীৰ সৃষ্টি কৰে, কিমান সৃষ্টি কৰে। অনুগ্ৰহ কৰি অলপমান শিকিব। আৰু মনত ৰাখিব এটা কথা, যদি আপোনাক ধৰ্মৰ নামত উত্ৰাৱল কৰিব পৰা যায়, মানে ধৰ্মৰ কথা কোৱাৰ লগে লগে আপুনি উত্ৰাৱল হৈ যায়, বোলে কিয় ক'ব এনেকৈ, কিয় কবি এনেকৈ, মই মাৰিব ওলাই যাম, কিয় কবি এনেকৈ, সেনেকুৱা যদি আপোনাক কৰিব পৰা যায়, তেতিয়াহ'লে জানিব আপোনাৰ জ্ঞানৰ একো মূল্য নাই, আপোনাৰ এডুকেশ্যনৰ একো মূল্য নাই। আৰু আপুনি যদি মানৱতাক পিছত ৰাখি পেলাই সদায় ধৰ্মক আগত ৰাখিব যায়, তেতিয়াহ'লে আপোনাৰ শিক্ষা ব্যৰ্থ টোটেলি। আৰু সেই যে চাৰিঠেঙীয়া জীৱ জন্তুবোৰ আছে, যিবোৰ জীৱ জন্তুৱে খাদ্যৰ হৈ কাজিয়া কৰি পেলাই এটাই এটাক মাৰে, তাৰ পৰা আপুনি অলপো বেলেগ নহয়। আপুনি সেই চাৰিঠেঙীয়া জীৱ জন্তুবোৰ যে আছে, সেইবোৰৰে একে শাৰীতেই পৰে। আশা কৰিছোঁ অলপমান কিবা শিকিব এইটোৰ পৰা, এই ঘটনাটোৰ পৰা, এই গোটেই কাহিনীটোৰ পৰা। আৰু সেই শগুনৰূপী মানুহখিনি, যিবোৰে আমাৰ মাজত সংঘাত চলাই আছে, সেইবোৰক আমাৰ মাজৰ পৰা পৃথক কৰিব। আৰু তেওঁলোকে যেতিয়া নিজে পৃথক হোৱা দেখা পাব, তেওঁলোকে যেতিয়া দেখিব যে আমাক কোনেও একো পাত্তা নিদিয়া হৈছে, তেতিয়া তেওঁলোকে অট'মেটিক ভাল লাইনত আহি যাব। আশা কৰিছোঁ আপোনালোকে অলপ হ'লেও